আমি আহি পালো কিন্তু এটা বহুত ডাঙৰ প্ৰবলেম এটা হৈ গল সব ভাঙি গৈছে যাক এইবিলাক সব ভাঙি গৈছে কমতাপুৰ ফেষ্টিভেলত আহি এনেকুৱা হ'ব বুলি ভবা নাছিলো আৰু এইপিনে মানে কোচ ৰাজবংশীৰ পাৰম্পৰিক গাঁও টাইপ এখন বনাই থৈ দিয়া আছে হেল্ল গাইস মই চন্দনা আৰু মই দীপাংকৰ স্বাগতম জনাইছো আপোনালোকৰ কাটি নতুন ভিডিও লৈ বৰ্তমান হৈছে ফেষ্টিভেলৰ সিজন চাৰিওপিনে ফেষ্টিভেলে হওক বা সভাই হওক বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ ফেষ্টিভেল আৰু সভা হৈ আছে আপোনালোকৰ পিনেও চাগে এনেকুৱা ফেষ্টিভেল আৰু সভা হৈছে ৰিসেন্টলি হৈ গ'ল অসম সাহিত্য সভা কিন্তু নাৰায়ণপুৰত অসম সাহিত্য সভা হৈ গ'ল কিন্তু আমি আমাৰ ইয়াৰ পৰা বহুত দূৰ কাৰণে এইবাৰ যোৱা নহল যিকোনো ফেষ্টিভেলে হওক বা সভাই হওক বা মেলাই হওক তাত গৈ কিনে এটা কাৰণতে ভাল লাগে যে তেনেকুৱা ফেষ্টিভেলত আমাৰ সংস্কৃতিবিলাক দাঙি ধৰা হয় আৰু আমি যে গৈছো তেনেকুৱা এটা ফেষ্টিভেল চাবলৈ বঙাইগাঁওলৈকে আপোনালোকে নিশ্চয় ডেজিং ফেষ্টিভেলৰ বিষয়ে শুনিছে 3 বছৰ মান হৈছিলে কিন্তু কৰোনাৰ পিছতটো বন্ধ হৈ গ'ল কিন্তু আজি আমি তেনেকুৱা এটা বেলেগ ফেষ্টিভেলত গৈ আছো এইবাৰ প্ৰথমবাৰৰ বাবে পাতিছে কমতাপুৰ ফেষ্টিভেল নিশ্চয় আপোনালোকে নাম শুনিছে বা বহুতে শুনাও নাই গতিকে ফেষ্টিভেলটো কেনেকুৱা হয় তাত আমি গৈ কিনেহে গম পাম আৰু প্ৰথমবাৰৰ কাৰণে তেওঁলোকে ফেষ্টিভেলটো পাতিছে কেনেকুৱা বা হয় নাজানো আগৰ ভিডিঅ' দেখা নাই আমি আগতে যিহেতু হোৱা নাছিলে এইবাৰ প্ৰথম হৈছে যি নহওক নিশ্চয় ভাল লাগিব তেনেকুৱা ফেষ্টিভেলত গৈ কিনে আমি দুইজনৰে খুব ভাল লাগে বহুত ভাল পাওঁ বিশেষকৈ যিটো সংস্কৃতি দেখুওৱা হয় সেই সংস্কৃতিটোৰ কাৰণে ভাল লাগে আপোনালোকে যদি আমাৰ হিন্দী ভিডিঅ'বিলাক চাই তাত মানে দেখুওৱা যায় আমাৰ কালচাৰবিলাক পুৰা প্ৰমোট কৰোঁ আমি প্ৰত্যেকখন দেশৰ কালচাৰবিলাকে আমাৰ ভিডিঅ'বিলাকত দেখুওৱা যায় আৰু মানুহে মানে কালচাৰবিলাক জানিব খোজে না মানুহে বেলেগ বেলেগ জাতি জনগোষ্ঠীৰ সংস্কৃতিবিলাক জানিব খোজে আমিও জানিব খোজো আৰু এনেকুৱা ধৰণৰ ফেষ্টিভেলবিলাকত মানে সংস্কৃতিবিলাক দেখুওৱা হয় খুব সুন্দৰকৈ দেখুওৱা হয় যদি আপোনালোকে এইটো বছৰত কোনো ফেষ্টিভেল চোৱা নাই তেতিয়াহ'লে আমাৰ লগত বলক আমিও চাম আৰু আপোনালোককো দেখুৱাও কমতাপুৰ ফেষ্টিভেল এইপিনে আগতে 1 লেন আছিলে এতিয়া 2 লেন বনাই আছে কনষ্ট্ৰাকচনৰ কাম হৈ আছে এইপিনে আমি যে গৈ আছো এই ফেষ্টিভেলটো হৈছে বঙাইগাঁওৰ নাককাটি পাহাৰ বুলি এখন পাহাৰ আছে আৰু তাৰ সাইডৰ এখন ফিল্ড আছে এই ফিল্ডত হৈ আছে আৰু এই যে নাককাটি পাহাৰৰ কথাটো ক'লো নাককাটি পাহাৰখনত বহুতে ট্ৰেকিংও কৰিব পাৰি আমি এতিয়া হাইৱেৰ পৰা সোমাই কিনে এনেকুৱা সৰু ৰাস্তা এটাৰে গৈ আছো ৰাস্তাটো ভাল নহয় ইমান বেছি নাই আৰু প্ৰায় 5 কিলোমিটাৰ মান আছে মেপত 5 কিলোমিটাৰ মান দেখুৱাই আছে এতিয়া আমি এনেকুৱা নদীৰ পাৰে পাৰে মথাউৰিৰে গৈ আছো সৰু ৰাস্তা এটাৰে একদম সৰু ৰাস্তা এটা ৰাস্তা বহুত বেয়া কিন্তু বহুত ধুনীয়া ঠাইখিনি গাইজ গুগল মেপৰ এটা কামাল চাব নেকি এই চাওক এইটো ৰাস্তাৰে দেখা আছে এইটো কোনো কাৰণত গাড়ী নাযায় নদীটোৰ মানে ওপৰেদি উৰি কিনে যাব লাগিব নেকি গুগল মেপে সেইটো ৰাস্তাই দেখাই আছে এতিয়া চাওঁ মানুহক সুধি কিনে চাওঁ আমি আহি পালো কিন্তু এটা বহুত ডাঙৰ প্ৰবলেম এটা হৈ গ'ল যোৱাকালি ৰাতি বহুত বতাহ আহিছিল ইয়াত বতাহ আহি কিনে চব চব ভাঙি পেলাইছে এইবিলাক দোকান চোকান চব ভাঙি গৈছে এইপিনে এখন গেট আছিলে এতিয়াও বহুত বতাহ আহিছে নিশ্চয় আপোনালোকে ফিল কৰিব পাৰিছে হাৱাৰ শব্দ শুনিছে গতিকে মানুহ চানুহ নাই সেইকাৰণে বেছি চব ভাঙি গৈছে যাক এইবিলাক চব ভাঙি গৈছে গেট চেটবিলাক আৰু এইটো সৰু নিজৰা টাইপৰ আৰু এনেকৈ মানুহ অহা যোৱা কৰাৰ কাৰণে বাঁহৰ শাকো বনাই দিছে ধুনীয়াকৈ দিনে বেয়া কোনো মানুহ চানুহ নাই আমি আছো কিজানি অকল ভিতৰত অলপ চলপ মানুহ থাকিব পাৰে মানে বতাহত চব ধ্বংস কৰি দিলে না উপায় নাই আৰু এইপিনে এইখন নাককাটি হিলছ ইয়াতে মানে ট্ৰেকিং কৰে বহুতে ট্ৰেকিং কৰে নাককাটি হিলছ আৰু আজি মানে শুনা মতে আজি নাককাটি হিলছত ট্ৰেকিঙৰ কম্পিটিশ্যন আছিলে এইখন হিলছত আমি সেইকাৰণে আজি আহিছিলো বোলে ট্ৰেকিং চাবৰ কাৰণে একচুৱেলি আহিছিলো কিন্তু কি হ'ব আৰু গৈ চাও হয়তো থাকিব পাৰে কম্পিটিশ্যনটো পাতিছে নে নাইবা গৈ কিনে ভিতৰত গৈ গম পাম আৰু ভিতৰত কিবা কিবি ফেষ্টিভেলছৰ কিবা কিবি বস্তু থাকিব পাৰে ভিতৰত গৈ চালেহে গম পাম এদিন কিন্তু ইয়াত নিশ্চয় আহিম নাককাটি হিলছত ট্ৰেকিং কৰিব আহিম আৰু এটা ভিডিঅ' বনাম বুলি ভাবিছো এতিয়া কেতিয়া প্লেনটো কৰো ভবা নাই কিন্তু নিশ্চয় এদিন আহিম ইয়াত আৰু এইখনো এখন গেট আছিলে কিন্তু চাওক ভাঙি চিঙি অৱস্থা নাই একদম বেয়া লগা অৱস্থা হৈ গৈছে এইবিলাক মেইন গেট আছিলে এইখন সব ভাঙি চিঙি গৈছে আৰু এইপিনে চব কমতাপুৰ ফেষ্টিভেলটো ইয়াত আছিলে আছে বাৰু চাও কি আছে গৈ কিনে মোৰ যে পিছপিনে দেখিছে এয়া মানে কোচবিহাৰত যে নৰনাৰায়ণৰ ৰাজবৰী আছে তাৰে আধিত এটা ধুনীয়াকৈ বনাইছিলে কিন্তু বতাহে টচ নচ কৰি পেলাইছে কি অৱস্থা কৰিছে চাওকচোন কিমান ধুনীয়াকৈ বনাইছিলে এইটো কিন্তু বতাহে চব চেছ কৰি দিছে একদম ভাঙি চিঙি অৱস্থা নাই কমতাপুৰ ফেষ্টিভেলৰ এয়া হৈছে বাণিজ্য মেলা কিন্তু বেছিভাগ দোকান বন্ধই আছে চোন যি নহওক যি দুই এখন খোলা আছে সেই দুই এখনতে চাই লওঁ কি আছে কিন্তু পিছপিনে যে পাহাৰখন দেখিছে খুব ধুনীয়া লাগিছে ইয়াত দোকান এখন খোলা দেখা পালো কোচ ৰাজবংশীসকলৰ যে ট্ৰেডিশ্যনেল হাতে বোৱা কাপোৰ আছে আৰু বেগ এইবিলাক ইয়াত আছে আৰু এইপিনে মানে কোচ ৰাজবংশীৰ পাৰম্পৰিক গাঁও টাইপ এখন বনাই থৈ দিয়া আছে ধুনীয়াকৈ চাওঁ আহকচোন আমাৰ অসমীয়াৰ শাল ধুনীয়াকৈ বনাই থৈ দিয়া আছে
পাৰম্পৰিক ষ্টাইলত এনেকুৱা ঘৰবিলাক এইবিলাক পাৰম্পৰিক মানে এইটো যতৰ দেখিছেনে এইটো বা কি নাজানো আমি আপোনালোকে যদি জানে কমেণ্ট কৰি জনাবচোন কি বুলি কয় এইবিলাকক আৰু এইটো কি কমেণ্ট কৰি জনাব আৰু পিছপিনে এইটো হ'ল ভঁৰাল আমাৰ ঘৰতো আছিলে সকলোৰে ঘৰত থাকে আগৰটো চবৰে ঘৰত আছিলে এতিয়া বাৰু বহুতৰ নাই এইটো ভঁৰাল চাওক আৰু এইটো কি গম পায় না এইটোক লাও টকৰা বুলি কয় এইটো চাওক লাও পানী লাও চাগে এইটো কাটি কিনে এনেকৈ ইয়াত বস্তু থয় কি থৈছিল নাজানো কিন্তু লাও টকৰা সৰুতে দেখিছিলোঁ এইবিলাক চব পাৰম্পৰিক বস্তু কি কি নামবিলাক কি নাজানো বাৰু ইয়াত লিখা নাই বহুত বস্তু আছে ইয়াত আৰু এইটো মেইন ভাণ্ডাৰটো ডিজাইন এটা বনাই থৈ দিছে আৰু ভাণ্ডাৰটোৰ আৰু এয়া হৈছে এটা কিটচেন পাকঘৰ চৌকা বনাই থৈ দিয়া আছে ধুনীয়াকৈ চৌকা এইপিনে ইয়াতো এটা লাও টকৰা থৈ দিয়া আছে আৰু এইপিনে চালনী আছে ডলা আছে আৰু আমি মানে আগৰ দিনত যিবিলাক বস্তু ইউজ কৰা হৈছিলে এনেকুৱা বস্তুবিলাক আছে এইটো ধাৰা এয়া হৈছে ধাৰা আৰু এইবিলাক বাঁহৰে বস্তুবিলাক বনাই থৈ দিয়া আছে বাঁহৰে পাছি এইবিলাক মানে এই বস্তুবিলাক যে আছে নামবিলাক বেলেগ কামত বেলেগ এইটো খৰিকা এইবিলাকৰ নাম লিখা আছে চাওক এইবিলাক মানে গাঁৱৰ পৰিৱেশত ট্ৰেডিশ্যনেল বস্তুখিনি ইয়াত শ্ব'পিচ কৰা হৈছে আৰু এয়া হৈছে গোহালি আৰু ইয়াত দিনত বেছি মানুহ নহয় দিনত যেহেতু প্ৰগ্ৰেমবিলাক নহয় ৰাতি কিন্তু এই ষ্টেজখনত কালচাৰেল প্ৰগ্ৰেমবিলাক হয় বহুত বেছি ভোক লাগিছে সেইকাৰণে ৰুটি অমলেট আৰু ঘুগুনি অলপমান মাৰি দিওঁ ৰ'ব ইয়াত মানে হট এয়াৰ বেলুনৰো ব্যৱস্থা আছিলে যোৱাকালিলৈকে আছিলে কিন্তু দেখিছে কিমান বতাহ বলি আছে ইয়াত হট এয়াৰ বেলুন ইয়াত উৰাব নোৱাৰে বতাহৰ কাৰণে কিন্তু আমি দেখিছিলোঁ মানে ইয়াতে আছিলে হট এয়াৰ বেলুন সেইপিনে দেখিছিলোঁ এইপিনে মানে ব্যৱস্থা কৰা হৈছিলে হট এয়াৰ বেলুনৰ আৰু মেইন প্ৰব্লেমটো হ'ল যিহেতু কমতাপুৰ ফেষ্টিভেলখন প্ৰথমবাৰৰ বাবে পাতিছে সেইকাৰণে বহুতে গমো পোৱা নাই সেইকাৰণে অলপ মানুহ মানে কম হৈ আছে নেক্সট বাৰ যেতিয়া পাতিব নেক্সট বাৰ নিশ্চয় মানুহ অলপ হ'ব ডেইজিং ফেষ্টিভেলতো তেনেকুৱা হৈছিলে প্ৰথমবাৰ পাততে বহুতে গম পোৱা নাছিলে নেক্সট বাৰহে মানুহ হৈছিলে যদি নেক্সট বাৰ ইয়াত পাতে নিশ্চয় মানুহ হ'ব ইয়াত মানে দিনত বেছি মানুহ নহয় ৰাতিহে মানুহবিলাক আহে কাৰণ ৰাতি গায়ক চায়কবিলাক আহে ফাংচন হয় আৰু মেইনলি কি বতাহে মানে কালি ৰাতি বহুত অনিষ্ট কৰিছে সেইকাৰণে দোকান চোকান বহুত চুৰমাৰ হৈ গৈছিলে ভাঙা চিঙা হৈ গৈছে সেইকাৰণে বহুত দোকান আজি নাই গুচি গৈছে কিন্তু উপায় নাই কমতাপুৰ ফেষ্টিভেলত আহি এনেকুৱা হ'ব বুলি ভবা নাছিলোঁ দিনে বেয়া আজি আমাৰ আৰু এইটো ৰাস্তাৰে এনেকৈ ওপৰলৈ ট্ৰেকিং কৰিব যাব পাৰি নাককাটি হিলছলৈকে এইটো ৰাস্তাৰে কেতিয়াবা ট্ৰেকিং কৰিব আহিম বুলি ভাবিছোঁ আহিলে এইটো ৰাস্তাৰে যাব লাগিব ওপৰত আৰু এনেকৈ ওখ চাপৰ যে দেখিছে পথাৰবিলাক ইয়াত মানে জুম খেতি কৰা হয় এনেকৈ জুম খেতিবিলাক কৰে দেখিছেনে এইবিলাক ওখ চাপৰ এনেকৈ ষ্টেপ টাইপৰ বনাই থৈ দিয়া আছে এনেকৈয়ে জুম খেতি কৰে আৰু ইয়াত মানে নাইট কেম্পিঙৰ ব্যৱস্থা আছে এনেকুৱা এইবিলাক যে দেখিছে ইয়াত নাইট কেম্পিং কৰিব পাৰে কোনোবাই যদি থাকিব বিচাৰে ইয়াত থাকিব পাৰে যি নহওক আশা কৰিলোঁ অহাবাৰলৈকে মানুহ হ'ব আৰু যিহেতু মানে ইয়াত ধুমুহা আহিছিলে যোৱাকালি ৰাতি ধুমুহা বতাহ বৰষুণ আহিছিলে সেইকাৰণে দোকানবিলাক মানে চব ভাঙি চিঙি গৈছে দোকানবিলাক থাকিলে অলপ ভাল লাগিল হয় সেইটো কাৰণতো মানে মানুহ হোৱা নাই যোৱা 3 দিন বহুত মানুহ হোৱা বুলি ক'লে দোকানী এজনক সুধিছিলোঁ তেখেতে ক'লে বহুত মানুহ হৈছিলে কিন্তু যোৱাকালি ৰাতি বৰষুণৰ কাৰণে ধুমুহাৰ কাৰণে এনেকুৱা অৱস্থা হ'ল তো গাইজ আমি তাৰ পৰা ওলাই আহিলোঁ আপোনালোকক কোৱা হোৱাই নাই কমতাপুৰ ফেষ্টিভেলটো 5 ফেব্ৰুৱাৰীৰ পৰা 11 ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত কৰা হৈছে আৰু এই কমতাপুৰ ফেষ্টিভেলটো মেইনলি কোচ ৰাজবংশী অসমৰ যিখিনি কোচ ৰাজবংশী আছে তেওঁলোকৰ দ্বাৰা অৰ্গেনাইজ কৰা হৈছে আৰু তাত যিখিনি সংস্কৃতি দেখুওৱা হৈছে সেইখিনিও মেইনলি কোচ ৰাজবংশীৰে সংস্কৃতি হয় আৰু আপোনালোকে যদি আহিব খোজে তেতিয়াহ'লে ৰাতি আহিব মানে ৰাতি কালচাৰেল প্ৰগ্ৰেমবিলাক হয় ডান্স প্ৰগ্ৰেম হয় কিন্তু আমি দূৰৰ পৰা আহিছোঁ কাৰণে ৰাতি নোৱাৰিলোঁ ৰাতিলৈকে থাকিব দিনতে ঘূৰি যাবলগীয়া হ'ল আৰু মানুহ থাকিলেহে ফেষ্টিভেল এটাত গৈ কিনে ভাল লাগে মানে দোকান পোহাৰ যদিও আছে অলপ চলপ তথাপি মানুহ থাকিলে বেছি ভাল লাগিল হয় আৰু বঙাইগাঁও চাইডত আহিলে এনেকৈ তৰমুজ ৰাস্তাত মানে হাজাৰ তৰমুজ পোৱা যায় আপোনালোকে যদি ইয়াত আহে এনেকৈ তৰমুজ কিনিব পাৰিব আমিও তৰমুজ অলপ কিনিলোঁ ইয়াৰ পৰা আমি কমতাপুৰ ফেষ্টিভেলত অহাৰ মেইন উদ্দেশ্যটো হৈছে মানে আপোনালোকক দেখুওৱা যদিও আমাৰ চেনেলটো সৰু হয় তথাপি যিকেইজনে চাই ভিডিঅ'বিলাক তেওঁলোকে যাতে জানক এনেকুৱা ফেষ্টিভেলো হৈ আছে বা এনেকুৱা ধৰণৰ যিবিলাক মানুহে নাজানে তেনেকুৱা নজনা বস্তু আমি দেখুৱাব চেষ্টা কৰোঁ নিশ্চয় আপোনালোকে আমাৰ ৰাজস্থানৰ চিৰিজটো চাই আছে তাতো মানে আমি ভাল যিমান পাৰোঁ ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিছোঁ আৰু আমি এটা ভিডিঅ' বনাইছিলোঁ এজন অদ্ভুত প্ৰতিভাশালী ল'ৰাৰ ওপৰত তেওঁ মানে এখন পানীত চলা বাইক বনাইছিলে আৰু সেই ভিডিঅ'টোত আপোনালোকে ফেচবুকত বহুত মৰম দিছিলে ফেচবুকত প্ৰায় 7 লাখৰ ওপৰত ভিউ হৈছিলে সেই ভিডিঅ'টোত আৰু তেনেকুৱা কণ্টেণ্টটো আমি কভাৰ কৰিব চেষ্টা কৰিম অসমত এনেকুৱা ধৰণৰ প্ৰতিভাসম্পন্ন ল'ৰা ছোৱালী বহুত আছে কিন্তু বহুতে নাজানে আমাৰ চেনেলটো যদিও সৰু তথাপিও আমি এনেকুৱা ধৰণৰ কণ্টেণ্টৰ মাধ্যমেৰে আপোনালোকক যিকেইজনে আমাক চাই তেওঁলোকক দেখুৱাব খুজিছোঁ যে এনেকুৱা ধৰণৰ ল'ৰা ছোৱালী আছে যি মানে বহুত ভাল কাম কৰি আছে যিয়ে নহওক
আজিৰ ভিডিঅ'টো আমি ইয়াতে শেষ কৰিম বুলি ভাবিছো নিশ্চয় ভিডিঅ'টো চাই ভাল পালে আপোনালোকে যদি ফেচবুকত চাইছে আমাৰ পেজটো ফলো কৰি ল'ব আৰু যদি ইউটিউবত চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু আমাক ইনষ্টাগ্ৰামতো ফলো কৰি ল'ব তলত লিংক দিয়া আছে আপোনালোকে গৈ কিনে ফলো কৰি ল'ব আজিলৈ মানে বাই বাই